মোৰ চেনেল হেঙুলীয়া বিললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গুড মৰ্ণিং। আৰু আজি এটা বিশেষ দিন। আজি হ'ল জানুৱাৰী ২৬ তাৰিখ, গণৰাজ্য দিৱস। ষ্টেডিয়ামলৈ যাম নগাঁৱত, গতিকে তাৰে সকলো পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকক মোৰ ভিডিঅ'টো। আহি আছোঁ।
আৰু ইয়াৰ লগে লগে আমন্ত্ৰিত অতিথিসকলো আহিবলৈ আৰম্ভ কৰিলে এজন দুজনকৈ। जनगण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्छल जलधि तरंग तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता ষ্টেডিয়ামত ভাষণ দি থকা অৱস্থাতে এনেকুৱা স্পীডত দুখনমান বাইক গ'ল। আমি উঠি চাবলৈ বাধ্য হ'লোঁ। কিছু হুলস্থুল হৈছিলে। সেই কেইখনৰ ভিতৰত তাৰে এখনমান পুলিচে ধৰিবলৈ সক্ষম হ'ল। আজি দিনটোতনো বাৰু এনেদৰে বাইক চলাইনে? মেলাটো হোৱা নাই। সেয়া চাওক, এখন বাইক ধৰিলে, কিন্তু বাইকখন স্পীডত গৈছিলে যদিও এখন ফ্লেগ আঁৰা আছিলে, কিন্তু সেইখিনি মই কেমেৰাত আবদ্ধ কৰিব নোৱাৰিলোঁ। আৰু তাৰ পিছতে আমি কিছু সময় চাই পেলাই তাৰ পৰা ওলাই আহিলোঁ ঘৰলৈ বুলি। এনেকুৱাতে দিনটোত যে মই তাত অংশগ্ৰহণ কৰিবলৈ পালোঁ, তাকে মই বহুত ভাগ্যৱান বুলি ভাবিছোঁ। খোজকাঢ়ি গৈছিলোঁ যেতিয়া, আকৌ খোজকাঢ়ি আমি ঘৰমুখী হ'লোঁ। এটা ধুনীয়া মুহূৰ্ত চাবলৈ পালোঁ, লগতে মৰ্ণিং ৱাকো হৈ গ'ল। মোৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।